নাজানো, হঠাৎ আহিল আৰু গ'ল। মাথো ৰৈ গ'ল অলপমান স্মৃতি, এটি তৰাৰে দুটি হোৱাৰ কথা। হেঁপাহৰ লৰালিক পুনৰ স্মৰণ কৰোঁ আহা। বিনা স্বাৰ্থত দৌৰি ফুৰা দিনবোৰেই ভাল আছিল। নিশহাৰা হোৱাৰ কোনো শংকাই নাছিল। এতিয়া ভাহি উঠে দুচকুত ৰবাব টেঙাৰ ফুটবল, নাৰিকল গছৰ ক্ৰিকেট আৰু যেন কত কি। এতিয়াও মনত পৰিলে ভয় জাগি উঠে। বন্ধুৰ লগত মনে মনে খেলিব যোৱা, ঘৰ আহি মাৰ পৰা পিটন খোৱা, সন্ধিয়া চাকিৰ পোহৰত টেটুফালি পঢ়া দিনবোৰেই ভাল আছিল চাগে। আকৌ উভতাই লাগে চেংগুটি, লুকা ভাকু, ৰছী টনা। ৰজাই হুকুম দিছে এদিম চেদিম বাই, কি হুকুম দিছে এদিম চেদিম বাই। বহু যুগৰ চিনাকি যেন এই শব্দবোৰ, সেই যে লোহাৰ মাজত ভৰি ভৰাই কিমান চাইকেল চলালো, কিমান পৰিলো, কিমান ছাল ছিগিলো, তথাপিওচোন দুষ্টামিবোৰ কমাই নাছিল। স্কুলৰ পৰা আহিয়েই চিলা উৰাবলৈ দৌৰিছিলোঁ আমি। ঘৰ আহি দেউতাৰ পৰা মাৰো খাইছিলোঁ আমি। কি যে সুমধুৰ দিন আছিল সেইবোৰ। উভতাই আহ লৰালি, উভতাই আহ। মনলে উভতি আহে লৰালি, তোৰে মোৰে এটি এটি ধেমালি। উজনিৰে